মাতৃভূমিক ভাল পোৱা, নিজৰ ভাষাটোক ভাল পোৱা, নিজৰে মাটিক ভাল পোৱা প্ৰতিজন অসমীয়াক মই মোৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। আচলতে এতিয়া কথা কোৱাৰ সময় পাৰ হৈ গ'ল, যথেষ্ট আমি কথা ক'লোঁ। জুবিনৰ গানটোৱেদি গোটেই কথাখিনি ওলাই গ'ল যে পলিটিক্স নকৰিবা বন্ধু। কংগ্ৰেছ চৰকাৰে এটা ধৰ্মক লৈ পলিটিক্স কৰিলে, বিজেপি চৰকাৰে আন এটা ধৰ্মক লৈ পলিটিক্স কৰি আছে। শাসক পক্ষৰ ইংগিতত আমি নাচি থাকিম সদায়, নানাচোঁ কেতিয়াও। আৰু চাগে মোৰ বিশ্বাস, সীমিত জ্ঞানেৰে বিশ্বাস, চাগে চৰকাৰেও কেতিয়াও ভবা নাছিলে যে অসমখন এনেকৈ ওলাই আহিব। যেতিয়া জইণ্ট পাৰ্লিমেণ্টাৰী কমিটি গুৱাহাটীলৈ আহিছে, এখন ভেকু ভাওনা কৰিছিলে, আটাই গম পায়। এখন যেতিয়া ভেকু ভাওনা হৈছিলে, তেতিয়া প্ৰথম এই মানস ছবিন আছে আৰু মই প্ৰথম ৰাতিপুৱা 11টা বজাত তাত গৈ পাইছোঁগৈ। নাজানো কি হৈ আছে, একো গম পোৱা নাই সেইখিনি সময়ত, কাৰণ তাৰ আগলৈকে কেবনো কি আচলতে কোনো অসমীয়াই কিন্তু সঁচা অৰ্থ ভালকৈ বুজি পোৱা নাছিলে, কাৰণ আমাক বুজিবলৈ দিয়া হোৱা নাছিলে। গম নোপোৱাকৈ এনেকুৱা এখন নাগৰিকত্ব আইনক সংশোধনী এনেকুৱা এটা দফা আমাৰ সন্মুখলৈ লৈ অহা হ'ল, যিটো আমি কোনেও গম পোৱা নাছিলোঁ। আৰু চাগে সেইখিনি সময়ত যদি আমি গম পালোহেঁতেন, যদি সেইখিনি সময়ত এই জনজাগৰণৰ সৃষ্টি হ'লহেঁতেন, এটা বিশ্বাস চাগে আজিৰ এই সময়টো নাহিলহেঁতেন। কিন্তু অসমীয়া মানুহ আমি দেৰিকৈ জাগিছোঁ। এতিয়া কিন্তু শুবৰ সময় নাই আমাৰ। খন্তেকৰ কাৰণে শুবৰ সময়। 5জনকৈ মৰম লগা ল'ৰা শ্বহীদ হৈছে। মই আৰু এটা অনুৰোধ জনাইছোঁ, কাৰণ চৰকাৰে 6জন, 3জন, 5জন বা যিমানেই নহওক, অনাগত দিনত যদি এই আন্দোলন অব্যাহত থাকে, চাগে আৰু কিমান শ্বহীদ হ'ব ঠিকনা নাই। এই প্ৰত্যেকগৰাকী শ্বহীদক কিন্তু সেই যথাচিত মৰ্যাদা দিয়াৰ দায়িত্ব আমাৰ এতিয়া। চৰকাৰে নিদিয়ে, চৰকাৰে একো নকৰে। চৰকাৰে ইমানখিনি মানুহৰ কথাই শুনা নাই, ক'ত কৰিব। মই কালি নিউজ চাই থাকোঁতে দেখিছোঁ যে লাখটকীয়া ফালে বোলে কোনোবাই মমবাতি জ্বলাই শ্বহীদ এজনৰ ফটোখন লৈ যাওঁতে বোলে ফটো চটো ফালি পেলাই দিছে। বৰ বেয়া কাম কৰিছে আচলতে। এইবোৰ কৰিব নাপায়। মুক্ত হত্যা কৰি আছে। গতিকে আৰু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এইখিনিতে, যে মই যিহেতু ক'লোঁ যে বিভিন্ন প্ৰান্তত মই ঘূৰি আছোঁ, এই পূৰণ কৰিবলৈ কিন্তু বহুত ল'ৰা ওলাই আহিছে। সেইবোৰ নকৰিব, কোনো একান্ত অনুৰোধ। কাৰণ অসমখন জীয়াই ৰখাৰ স্বাৰ্থত সংঘবদ্ধভাৱে, শৃংখলাবদ্ধভাৱে, গণতান্ত্ৰিকভাৱে আমি আমাৰ আন্দোলন আগুৱাই যাব লাগিব। এইখিনিকে কৈ মই ধন্যবাদ। মাইক্ৰফোনটো লৈ এবাৰ অনুষ্ঠানৰ মাজতে, কাৰণ সকলোৰে চাগে এটা ইচ্ছা থাকিব, মাজে মাজে অলপ যদি যায় কোনোবাই কিবা ক'ব বিচাৰিলে চমুকৈ ক'বলৈ সুবিধা দিবলৈ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় অসম।